সাৱধান সাৱধান সকলো সাৱধান আহিছে ডাংকাতিবোৰ আপি মা ক আমি এটা কাম কৰিম দেই কি কল্যাণ ঘাট থানাত যাই লাড়ু দিয়া নাম দি আহিম দেই কিয় মা একো দেখোন একো অকেজন নাই না কিবা আছে না ছোৱালীৰ নাম পাতিছো না কিবা পাতিছো কিয় আৰু আপুনি নাম হেৰি তই হেলা কি জানিবি নিশ্চয় চানা নাচাও নিউজ নিউজৰ আকৌ কি আছে নিউজ চালে যে নামত হেৰি নাম ধৰিব লাগিব কথা আছে নেকি ক'ত লিখা আছে হেলা কি জানিবি আমি জানো ইতা আমি আগৰ দিনৰ মানুহ তুমি কি বুজবি ইতা কিনো হৈছেনো নাই দে আকৌ এনে খৰচ বিলাক পইচাৰ খৰচ এনে পইচা পাতি নাই মই যে ইমান দিন পাই কৰা নাই চুলিকেইটা তাই পইচাৰ কথা ভাবলা কিন্তু ভগৱানে অলপ উদ্ধাৰ কৰিলি বহুত কথা আছে তাৰ আপুনি কি পাপ কৰিলে মা আপুনি কি পাপ কৰিলে কওকচোন যে আপোনাৰ যে নাম ধৰিব লগা হ'ল আছে না বহুত কথা তই একো নাচ না এই দুপৰীয়াখন পুলিচৰ গাড়ী আকৌ কিয় আহিলে পুলিচ A few moments later. Oma, ক'ত গ'ল? Oma, মা? Oma, আপুনি তলত কিয় মাৰিছে? 14 বছৰত মই বিয়া হৈছো জানো 14 বছৰ বিয়া হৈছে? খালে মা এতিয়া আমাৰ গোটেই ঘৰখনকে পুলিচে উঠাই দিব মই আপোনাক মই অকলেও যাব আপুনি 14 বছৰ বিয়া হ'ব লাগিছিলে এতিয়া মোৰ কি কৰিব পাৰিম না মই টাইম মাৰি ক'তো ওলাই যাব নোৱাৰিম এই বুঢ়ীজনীৰ কাৰণে ৰঙত পুলিচ মাতি পুলিচ গতাই দিওঁ মই এই যদি সঁচা আছিল পুলিচক মাতা গৈছি মই ডাইনক কাম খাই মৰি থাকিম এই কৰো কৃষ্ণ এই বুঢ়িয়া খাব পাৰি ওলাই না যাবই লাগিব মই যাব নাই পুলিচত যাব লাগিব আপুনি যাবই লাগিব নহলে মা আমাৰ গোটেই ঘৰখনকে লৈ যাব খবৰ পাইছে মই যাব নাই পুলিচত আপুনিয়ে যাব লাগিব মই পুলিচক আজি মাতিহে কিবা এটা কৰা হৈছে 14 বছৰ বুঢ়ী কিয় বিয়া হ'ব লাগে বিয়াৰ 5টা চলি জন্ম দিলে এই বুঢ়ীয়ে এতিয়া আমাৰ দিনৰ কি বুলি ভাবিছা আমি জব্দ আছিলো কাৰণে জন্ম দিছিলো বৰ শক্তি আছে তোমাৰ কি আছে এটা চলিয়ে জন্ম দি অপাৰেশ্যন হৈ বহি আছা হা কিতাপ পালো দিবা কিয় দাম তই চলি নকৰি তই নাই তোক জানাত পঠ তোক দিলো মই প্ৰথম আগলে নাযাওঁ বুলি আহিবই লাগিব নাযাওঁ ধৰাব ঐ কি কৰিছা মা এই বুঢ়ী বৰ ৰছী এটা লৈ আহো যদি লাগে তই চলি তই মোক এটা বাপে থানাত নিব মোকো নিব বুলি ভাবিছা নেকি পুলিচক দেখাই নাই বাপকাল তই এতিয়া কি থানাত সোমাওকে আছা নাই তোৰ তই যাম পাৰা কলি চৰি মাৰি তাইক মই এনে নাচি ঘূৰে তাইক যা খানা চানা দিম বুলি তাইক নৌচাই দিম ৰ কাম পাব না তাই মই কি বস্তু যা মই কি বস্তু কলি কলিক এই বুদ্ধি কৰি আহি দিয়ে পতা থৈ দিম আইও শুনা বাপ্পা এই যতে লৈ যাব লাগিব হাৰু বাপি বুদ্ধি কৰি মাতিব হাৰু বাপি নাই কিয় মা আপুনি কাপোৰ চাপোৰ বান্ধি ৰেডি হওক আপোনাক পুলিচে নিব আহিব গধূলি এইযোৰ শুনা গম পাইছা তোকে দিম বুলি ভাবিছো শুনা শুনা দেখোন তোকে দিম থওঁ দিব নেকি বুঢ়ী মা সঁচাকে দিব নালাগে আপোনাক পুলিচক মই কম আমাৰ কোনেও 14 বছৰ বিয়া হোৱা নাই আমাৰ ইয়াত বাল্যকালত বিয়া কোনেও হোৱা নাই দেই মই যদি ধুনীয়া মা নালাগে পুলিচ চুলিচ এইবিলাক আমাৰ ঘৰত কোনো নাই আপুনি তলতে সোমাই মই চব ভাত তাতে দিম কি তলত তুমি ভাত দিয়া তাতে দিম দিম মই কালি যাওঁতে দি যাম যাওঁতে দিব সঁচাকে কম দিবতো হ'ব দিয়ক তেতিয়াহ'লে মই ভাত বনাওঁগে দেই
চা বেটি টাকাৰ লোভত তাই কি কৰবা নৰে এইটো বেলেগ মৰদত তাকো গুচি যাব আজিকালি এনে নকয় বৰি লাভাৰ গেলা চা কণা জোৰতে তাই বিক্ৰী কাৰ আৰু তাই কি কৰিব চলিক তাই ঠকে নাযাব চব জানো A few moments later. মোৰ আহি পুলিচ চৰকাৰে আৰু আহিল নাকি যিয়ে নহওক ফুলটোতো কৰছোৱে চৰকাৰেতো ধৰবই তাকে আৰু অ' মা, এই নহয় এইখন পুলিচৰ গাড়ী সেইখন এই 108 আমাৰ কাষৰ যে মানুহ ঘৰ আছিলে সেই দেউতাকজনৰ কিবা হ'ল বোলে তাকে সেই গাড়ীখন আহিছে আৰু শুনক যি ভুল কৰিলে আপুনি চৰকাৰেতো চাবয়ে সকলোৰে ছোৱালীবোৰ বচাব চেষ্টা কৰিব কোনেনো আজি যুগত বাল্য বিবাহ দিয়ে আপুনি যি ভুল কৰিলে খালি আপুনি চবকে ক'ব যাতে নেক্সট টাইম এনেকে 14 বছৰ 17 বছৰত বিয়া দি নিজৰ ছোৱালী ল'ৰা ছোৱালী ধ্বংস নকৰে আৰু ভাইটি শুনা তুমিও এইবিলাক ভুল নকৰিবা ইমান কম বয়সত বিয়া পাতি সংসাৰৰ বুজা নলবা গম পাইছানে হ'ব নকৰোঁ নকৰি পায়ে আৰু মা আপুনিও ক'ব চবকে আই নকৰো বাপা কৃষ্ণ নকৰো দে এই ভুল নকৰো নকৰিব সুখে গৈছি কাৰণ ছোৱালীবিলাকক পঢ়াব লাগে হয়নে এই বিয়াৰ দায়িত্ব 14-15 বছৰত কিয় দিব লাগে বাৰু যিয়ে নহওক চৰকাৰেতো চাবই ছোৱালীখিনিক বচাবৰ কাৰণে ছোৱালীখিনিৰ ল'ৰাখিনিও কম নহয় বাৰু যিয়ে নহওক বলক আমি যি হয় হ'ব একো পুলিচে নিনিয়া হওক আজি আপোনাক আমি কম আহক বলক ভাত খাওঁ বাগান দিব